নমস্কাৰ, আমি কিছুমান আজি ৰিজনিং প্ৰশ্নৰ সমাধান কৰিম। যে কিউ আই আৰ এইচ এছ এ এফ টি বি জি টি চি এইচ ইউ ডি কে টি ইয়াৰ উত্তৰ কোনটো হ'ব? আমি ধৰণে এই চিৰিজটো যদি চাই লওঁ তেনেহ'লে আইৰ পৰা 1 মাইনাছ কৰিলে জে হ'ল, তাৰ পৰা এইচৰ পৰা 1 মাইনাছ কৰিলে আই হ'ল, জিৰ পৰা 1 মাইনাছ কৰিলে এইচ হ'ল। ঠিক তেনেকৈ কিউৰ লগত 1 প্লাছ কৰিলে আৰ হ'ল, আৰৰ লগত 1 প্লাছ কৰিলে এছ হ'ল, এছৰ লগত 1 প্লাছ কৰিলে টি হ'ল। গতিকে আমাৰ উত্তৰটো কি হ'ব আমি গম পাই গৈছোঁ, বি জি টি। এয়া আমাৰ উত্তৰটো হ'ল বি জি টি। ঠিক তেনেকৈ 2 নম্বৰটো আমি যদি অন্য ধৰণৰ বেলেগ এটা চাওঁ, 2 5 6 দি চাওঁ, 16 ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। যদি ভাল পালে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে ঘণ্টা বাটনটো টিপি দিবলৈ নাপাহৰিব। ধন্যবাদ।